Hello friends, so after a long time উভতি আহিছো এটা নতুন ভিডিঅ'তে তো ওয়েলকাম টু ট্ৰেণ্ড অসম। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ তামোলপুৰৰ মটঙা চকৰ পৰা আৰু আমি যাই আছোঁ আজি বড়ো সাহিত্য সভালৈ। তো বলকচোন কেনেদৰে কি আয়োজন কৰিছে চাওঁ অলপ। কালো কিসমাৰেলি মই বাঁধে কৰিব এনেদৰে ৬-৭খন গেট পাৰ কৰি আমি প্ৰৱেশ কৰিলোঁ বড়ো সাহিত্য সভাত। তো বলক ভিতৰলৈ যাওঁ অলপ আৰু চাওঁ। তিমলাই হৃদয় ৰেলি মই বিতাউলা জীৱন কালো কিসমাৰেলি মই বাঁধে। তো মানুহ কিছু হৈছে কিন্তু আৰু শুনামতে দিনত বেছিয়ে ভিৰ আছিল আৰু বাহিৰত এতিয়াও বহুখিনি ভিৰ আছে আৰু ভিতৰতো যাই আছোঁ আৰু ভিতৰৰ ফালে চাওঁ আৰু কিমানখিনি ভিৰ আছে আৰু এতিয়ালৈ দেখাখিনিতো বহুখিনি ভিৰ আছে। বাকী একদম ভিতৰৰ ফালে যাই চাওঁ কেনেকুৱা কি বলক। টিকট কাটিব লাগিব বোলে, তো বলক টিকট কেইটা কাটি লওঁ। পাৰ টিকেট 20 টকা। বলক এই ভাই অলপ চাইড দিয়াহে। তো ইয়াৰ টিকেট কাটি ল'লোঁ আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰা তো বলক অলপ ভিতৰৰ ফালে যাওঁ আৰু চাওঁ। কালো কিসমাৰেলি মই বাঁধে ফাইনেলি ভিতৰত প্ৰৱেশ কৰিলোঁ টিকেটৰ পৰা। তো আৰম্ভণি ইয়াৰ পৰাই হৈছে চাগে, তো বলক ইয়াৰ পৰা আৰম্ভ কৰোঁ। ইয়াৰ পৰা আৰম্ভ কৰি শেষ ক'ত হয় নাজানো। বলকচোন চাওঁ অলপ। আৰু ইয়াৰ পৰা আৰম্ভ হৈছে বিভিন্ন ধৰণৰ বয় বস্তুৰ দোকান আৰু শেষ ক'ত হয় নাজানো। তো বলকচোন চাওঁ কিবা লাগতিয়াল বস্তু। বাপৰে এখন লয় নেকি, কি কয়। আৰু ঘূৰি ঘূৰি লাগিল ভাগৰ, তো এতিয়া কিবা এটা খাব লাগিব। তো চাওঁ কি খাওঁ, খাই লৈ কিবা অলপ আপোনালোকক দেখাওঁ, তাৰপিছত বঢ়িয়াকৈ ইয়াৰ পৰা ওলাই দিম। কিছু বনাইছে কিন্তু চাওকচোন ওপৰৰ ফালে সেই চাদৰ কেইখন কি ধুনীয়া লগাই আছে, কিছু কাম কৰিছে, ভাল লাগিছে। আৰু 2 টোপোলামান লৈ লওঁ ৰ'বক, ঘৰত বহি বহি তাকেই খাই থাকিম। বাপৰে সেইফালে আৰু বহুখিনি দোকান আছে, তো সেইফালে এতিয়া যাব একেবাৰে ইচ্ছা নাই। তো এইফালে এটা শ্বৰ্টকাট মাৰি এটা বেলেগ চাইডে যাই আছোঁ। বলকচোন চাওঁ। আৰু ইয়াত চলি আছে বক্সিং, খেলিবা নেকি? আৰু এনেদৰে ইয়াত কিবা কিবি কৰি থাকোঁতে টাইমখিনিত কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। আৰু এতিয়া টাইম হ'ল প্ৰায় 11:30 আৰু এতিয়া বঢ়িয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ। তো বেছি লেট নকৰোঁ আৰু। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইয়াতে শেষ কৰোঁ ভিডিঅ'টো। আৰু বহুদিন মূৰত এটা ভিডিঅ' আপোনালোকক দিলোঁ, কাৰণ বহুখিনি ব্যস্ততাৰ মাজত আছোঁ, তো ভিডিঅ' একেবাৰে দিব সময় পোৱা নাই। তো যিখিনি হওক মাজে মাজে আপোনালোকক এনেদৰে ভিডিঅ' দি যাম, আপোনালোকৰ মৰম আৰু ভাল পোৱা পাম বুলি আশা থাকিল। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ, আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। তেতিয়ালৈ বাই বাই, টাটা, জয় অসম। দি ভাই দি আমাক এখন দে আৰু বাই বাই, আকৌ এবাৰ লগ পাম।